নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক জবিন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ কেইটামান জিকে প্ৰশ্ন আগবঢ়াম। এই প্ৰশ্নকেইটা গেট 3 আৰু গেট 4 পৰীক্ষাৰ লগতে সকলো ধৰণৰ পৰীক্ষাত উপযোগী হোৱাকৈ আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আপোনালোক আমাৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। প্ৰথম প্ৰশ্নটো হৈছে, কেতিয়া শৰাইঘাট দলঙৰ ৰেলপথ মুকলি কৰা হয়? 1962 চনৰ অক্টোবৰ মাহত। দ্বিতীয়টো হৈছে, নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান? 2.3 কিলোমিটাৰ। অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত আছে? শিৱসাগৰত, যিটো হৈছে শিৱদৌল। সেইটো সকলোৱে জনা প্ৰশ্ন। তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? বাণ ৰজাই। নেঘেৰিটিং প্ৰসিদ্ধ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটো আহি থকা প্ৰশ্ন আগতে, এইটো হৈছে 1970 চনত। অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো? এইটো হৈছে দি আছাম কোম্পানী। এইটো প্ৰশ্ন আগতে আহিছে, আগলৈ আহি থকা সম্ভাৱনা আছে। অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহৎ চাহ উদ্যোগ প্ৰতিষ্ঠান? কাকজান চাহ প্ৰতিষ্ঠান। অসমৰ বছৰি গড়ে চাহ উৎপাদনৰ পৰিমাণ কিমান? 400 মিলিয়ন কিলোগ্ৰাম। উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাট, টেকেলাই। অসম বুৰঞ্জীত ধ্বংসৰ 7 বছৰ বুলি কোনছোৱা সময়ক কোৱা হয়? মানে অসম আক্ৰমণ কৰাৰ সময়ত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল? 1970 চনত। প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়া কোন? এইটো হৈছে জগন্নাথ বৰুৱা। ভাৰতৰ উৎপাদিত মুঠ কিমান শতাংশ চাহ অসমত উৎপাদন কৰা হয়? 55%। অসমৰ কোনখন জিলাত গুদৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠা কৰা হৈছিল? দৰং জিলাত। আকাশবাণীত আইদেউ বুলনি নামেৰে নামকৰণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। বিষ্ণুপ্ৰসাদ ৰাভা গল্প পুথিখনৰ নাম কি? এখন হৈছে সোণপাহি। শংকৰদেৱে মূল দশম স্কন্ধৰৰ কিমানটো অধ্যায় অনুবাদ কৰিছিল? এইটো প্ৰশ্ন আগতো আহিছে, আগলৈ আহিব। এইটো 49 অধ্যায়। 1930 চনত হোৱা দাণ্ডি মাৰ্চত কোনজন অসমীয়াই ভাগ লৈছিল? লীলাধৰ বৰুৱা। মহাদেৱৰ ভক্ত ৰত্নাৱলীখন অনুবাদ কৰোঁতে কোনবিধ টীকাৰ সহায় লৈছিল? কান্দিমালা। আহোম যুগত ভূমি কেইটা শ্ৰেণীত বিভক্ত কৰা হৈছিল? এইটো হৈছে 7টা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? নলিনীৱালা দেৱী। দেৱাকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিল? সাগৰ দেখিছে। এইটো প্ৰশ্ন আগতে আহিছে, ভৱিষ্যতলৈ অহাৰ সম্ভাৱনা আছে, আপোনালোকে চাই ল'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। অসমীয়া ব্যাস কোন? ৰাম সৰস্বতী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন? এইটো আগতো আহিছে, আগলৈ আহি থকা সম্ভাৱনা আছে পৰীক্ষাবিলাকত গ্ৰেড 3, গ্ৰেড 4। এইটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সৰস্বতী সন্মান লাভ কৰা অসমীয়া সাহিত্যিক কোন? লক্ষীনন্দন বৰা। ব্ৰহ্মপুত্ৰ নদী
কিমান দীঘল? 2880 কিলোমিটাৰ। এইটো প্ৰশ্ন আহিছে আৰু আহি থকা সম্ভাৱনা আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং কি? শৰাইঘাট। এইটো সকলোৱে জনাই প্ৰশ্ন, তথাপিতো দি দিছোঁ আকৌ এবাৰ মনত থাকিব বুলি। ৰেল আৰু মটৰ গাড়ী একেলগে যাব পৰা প্ৰথমখন দলঙৰ নাম কি? ভাৰতৰ তাৰমানে দলঙৰ নাম কি? শৰাইঘাট। এখন ভাৰতৰ হয় প্ৰথম দলং, যিখন শৰাইঘাট দলং আছিল, সেইখনৰ ৰেল আৰু গাড়ী একেলগে যাব পাৰিছিল। শৰাইঘাট দলং নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল? 1960 চনৰ 10 জানুৱাৰী। আজি একেবাৰে শেষৰ প্ৰশ্নটো হৈছে শৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান? এইটো হৈছে 1295 মিটাৰ। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।